বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড আপুনি কোন মই চিনি পোৱা নাই মই মিসেস শইকীয়ানী মিসেস শইকীয়ানী কিয় টিকটক কুইন শইকীয়ানী যে চিনি পোৱা নাই ঠিক আছে দিয়ক মই আহোঁ টিকটক কুইন শইকীয়ানী টিকটক চোন বেণ্ডে হ'ল এইগৰাকী আকৌ ক'ৰ পৰা আবিৰ্ভাৱ হ'ল এখন মাছৰ বজাৰ পাইছা হা ইমান যে হাল্লা কৰি আছা এই হোলাগিটা হুতই গাবলৈ আহিছে কিয় গালি পাইছাও তো হইয়তৰ লগত লকাফত বড়াই কম আরে আমাক কিয় লকাফত ভৰাব আমিতো চোৰ ডকাইত কৰা নাই এনেখা 3 বাজাই হাল্লা কৰিবি কিয় আমাৰ প্ৰতিভা আপোনালোকক দেখাব লাগিব তো তাৰ মানে সেইকেইটা আপুনি কনষ্ট্ৰাকশ্যন কোম্পানী লেবাৰ এইবোৰ কাম কিয় কৰি আছে মোৰ লগত হেটিবলৈ কামো নকৰে আপুনি চাগে হাজিৰা দিয়া খেলি মেলি কৰে হ'বই নোৱাৰে মই পইচা পাতি ক্লিয়াৰ তেতিয়াহ'লে সিহঁতে কাম বন নকৰো বুলি কিয় ক'লে মোৰ লগত কাম কৰিবলৈ লাভ নাই মই হেনো চাৰ্টিফিকেট দিব নোৱাৰো চাৰ্টিফিকেট কি চাৰ্টিফিকেট সিংগাৰৰ চাৰ্টিফিকেট মানে সিংগাৰ মানে গান যে গাই যে তেই মেই নকইবি চুপ আপোনালোকে ক'ত শুনিছে সিংগাৰৰ চাৰ্টিফিকেট পাই বুলি কিহৰ চাৰ্টিফিকেট সিংগাৰ তই দি দে টিপছে মাৰিলে হ'ব পৃথিৱীৰ কোনখন দেশে ছিংগাৰ চাৰ্টিফিকেট দিয়ে যে এইজন এজন ছিংগাৰ অসম দেশত কি দেখুৱা পেডেল মাৰি 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 মাথা চাটা নষ্ট কৰি দিয়ে সুস্মিতা হা এই মালটো কি হে কি মাল এই সিংগাৰৰ চাৰ্টিফিকেট বস্তুটো নো কি সেইটাই তো আমিও বুজি পোৱা নাই কি সিংগাৰৰ চাৰ্টিফিকেট মই আপোনাক বুজাই দিছো শুনক এতিয়া তইহে মোক বুজাবি কিবা এটা বুজাবলৈ বিচাৰিছে বুজাবলৈ দিয়কচোন বুজা মানে আমি যে অথনিৰ পৰা আপোনালোকৰ ওচৰত গান গাই আছো মানে আমি যে গায়ক তাৰ চাৰ্টিফিকেটখন দিয়ক এই এনেকুৱা নাভুত নাচুত কথা কৈছ মই মানি লৈছো কিন্তু তহঁতে গান গাব জানো অথনিৰ পৰা ছাৰ গান গায়ে আছো চোন গাই আছ বুজিলো চাৰ্টিফিকেটো দিম কিন্তু চাৰ্টিফিকেট লৈ কৰিবি কি পলিটিকেল পাৰ্টিত জইন কৰিম কি জিম্বাদাত উটো হৈছে ছবৰ্ণ কি আচ্ছা ইহঁতে তাৰমানে শিল্পীৰ লেভেল দেখুৱাই পলিটিকেল পাৰ্টিত জইন কৰিব বিচাৰিছে এইকেইদিন যে বহুত শিল্পীয়ে পলিটিকেল পাৰ্টি জইন কৰা দেখিছে সেইকাৰণে সিহঁতৰ গাত ফিৰফিৰণি উঠিছে ঘপককে শিল্পী হৈ গ'ল আৰু ইহঁতে গৈ কৰিব কিনো কি তাত এক্সকিউজ মি হয় কওকচোন কে ছাৰ আছেনে বাৰু আছে পিছে আপুনিনো কোন মই মিসেস শইকীয়ানী টিকটক কুইন চোৱাকচোন মই ইহঁতক ডেইলি হাজিৰা দিওঁ 2 টাইমকে খানা দিওঁ অথচ মোৰ লগত নাথাকে সিহঁতি আকৌ পলিটিক্স জইন কৰে কৰিমেই আমি আমাৰ ফিউচাৰৰ কথা আছে
তহঁতৰ ফিউচাৰ বাৰু বনি যাব কিন্তু তহঁতে যিটো দলত জইন কৰিবি সেইটো দলৰ ফিউচাৰ কি হ'ব না না আমি সেইটো পাৰ্টিৰো ফিউচাৰ বনাই দিম গান গাম না আমি শিল্পী মানুহ ওকে ওকে কিন্তু তহঁতক চাৰ্টিফিকেটখন কিয় লাগে আৰে শিল্পী চাৰ্টিফিকেটখন থাকিলে বিন্দাছ পলিটিকেল পাৰ্টিত যোগদান কৰিব পাৰিম ৰেছপেক্ট পাম ছাৰ ঘৰ পায় এনে ৰাজনীতিৰ বিষয়ে তহঁতে কিবা জানো এক্সকিউজ মি কে ছাৰ কোনজন বাৰু এখেত আপুনি এফালে আহকচোন এফালে আহক শুনকচোন আহকচোন ৰ'বচোন আপুনি কিয় টনাটনি কৰিছে ইমাৰ্জেঞ্চি যে কিহৰ ইমাৰ্জেঞ্চি শিল্পীৰ চাৰ্টিফিকেট পলিটিক্স জইন কৰিব হয় আপুনি এটা কৰেনো কি এক্টিং কোনখন চিনেমা কৰিছে টিকটক এতিয়াতো নায়েই মই অসমত টিকটকৰ কুইন আছিলো মোৰ হেয়াৰ ষ্টাইল দেখিছে হেয়াৰ ষ্টাইল দি আপুনি পলিটিকেল পাৰ্টি হিলাই দিম মোক চাৰ্টিফিকেট এখন দিয়ক আহক মই শিল্পীৰ চাৰ্টিফিকেট এখন দিয়াৰ ব্যৱস্থা কৰিম থেংক ইউ ছাৰ এনে তহঁতে কোন দলত জইন কৰিবি সেইটো আমি পিছত ভাবিম আপুনি ময়ো পিছতে ভাবিম আপুনি কওক ময়ো পিছত ভাবিম নাভাবাকে দম মাৰিব আহিছে আচ্ছা ৰাজনীতি মানে কি ময়ো নাজানো তহঁতে বুজাই দেচোন কিবা এটা সুধিছে ৰাজনীতি বিজ্ঞান মানেনো কি কৈ দিয়ক কিবা সুধি আছে কৈ দিয়ক ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটোক কি বুলি কোৱা হয় জানে ভাৰতীয় ৰাজনীতিত বহুদলীয় ৰাজনৈতিক ব্যৱস্থাই কিদৰে প্ৰভাৱ পেলাইছে এইটো জানে চবেই যেনেকে নিতাল তাল মাৰিছে শশানহে লাগিছে চাহ আপোনালোকে কোনোবা এটা ৰাজনৈতিক দলত জইন কৰিব বিচাৰিছে তাত মোৰ ক'বলগীয়া একো নাই ই এটা সাংবিধানিক অধিকাৰ কিন্তু কোনো নীতি আদৰ্শ নমনাকৈ নজনাকৈ নিজৰ স্বাৰ্থৰ বাবে পলিটিকেল পাৰ্টিত সোমোৱাটো কিমান গ্ৰহণযোগ্য সকলোতো সোমাই আছে ছাৰ এনেই থাকাতকে উত্তৰ এটা ভাবি থাকক অ'কে সোমাওক ন' প্ৰব্লেম কিন্তু তাৰ বাবে শিল্পীৰ লেভেলখন কিয় শিল্পী হোৱাটো ইমান সহজ নহয় হয় ছাৰ আমি কিমান বহু অভিজ্ঞতাপুষ্ট জ্ঞানপুষ্ট নীতি আদৰ্শ থকা অভিনেতা গায়ক বাদ্যযন্ত্ৰী তেওঁলোকে ৰাজনৈতিক দলত প্ৰৱেশ কৰিছে তেনেকুৱা ব্যক্তিসকলকো ৰাজনৈতিক দলত প্ৰয়োজন আছে কিন্তু তেওঁলোককে দেখি আপোনালোকৰ নিচিনা এছামে শিল্পীৰ নাম লৈ ৰাজনৈতিক দলত সোমোৱাটো বহুৱালি নহয়নে হয়নে নে নহয় আপোনালোকৰ শিল্পৰ প্ৰতি কোনো শ্ৰদ্ধা নাই সমাজৰ প্ৰতি কোনো দায়িত্ব নাই কথাৰো গভীৰতা নাই যদি আপোনালোকৰ নিচিনা কিছুমান পুলুঙা মানুহ ৰাজনৈতিক দলত প্ৰৱেশ কৰিলে দলটোৰটো লোকচান হ'বই সমাজৰো লোকচান হ'ব হয় ছাৰ এওঁলোকৰ নিচিনা এছামৰ কাৰণে ভাল লোকো বদনাম হৈছে ৰাজনীতিৰ দলততো ভাল শিল্পীও আছে তাকে এইটো কৈ আছো সকলোৱে ৰাজনীতিত জইন কৰাৰ অধিকাৰ আছে কিন্তু গভীৰতা থাকিব লাগিব নীতি আদৰ্শ থাকিব লাগিব যাতে দলটোৰো উন্নতি হয় সমাজৰো উন্নতি হয় ঠিক আছে তেনেহ'লে আপোনালোক এজনকৈ মোৰ ৰুমলৈ আহক চাৰ্টিফিকেটখন লৈ যাওক নালাগে ছাৰ বাইদেউ আপোনাৰ চাৰ্টিফিকেট দিবও পাৰে আপুনি টিকটকৰ কুইন যে নাই নালাগে সৰি ছাৰ ছাৰ কথাবোৰ কি হ'বগে ছাৰ ভালেই হ'ব কিন্তু গভীৰতাবোৰ লাগিব এখন লেবেল টেটুফালি কোৱাক তুলুঙা কথা সেইবোৰ ৰাজনীতি নহয় ৰাজনীতিত বহুত গভীৰতা থকাৰ দৰকাৰ সেইকাৰণে সকলোৰে গভীৰতা লাগিব
সকলোৰে ভাল হওক সেয়াই কামনা কৰিছোঁ আহিছোঁ আমাৰ ছাৰৰ এনে ভাষণটো কেনেকুৱা পালে বঢ়িয়া বলক চাহ একাপ খাওঁ মই তই পাৰিবি গণতান্ত্ৰিক দেখা বাহ ৰাতিপুৱাই ওলালে আহিছে ৰাতিপুৱাই সাৰ পাই গলো যে বহা আমিনো কি আৰু কাম নথকা মানুহ কোনো চাহ বা উঠিছে নে নুঠিছে চাহ বা চাকৰিলে ওলাইছে নে নোলাইছে তাকে খবৰ এটা লৈ যাওঁ মই চাহ তাহ খাই ৰেডি খালি কাপোৰযোৰ পিন্ধিলে হ'ল আৰু চাহ খাই দিছে শেষ টাইমিংটো অকণ বেয়া হৈছে কি হ'ল ছাৰ কিনো ইমান ইণ্টাৰেষ্ট দি পঢ়ি আছে দেশৰ খবৰ পঢ়ি আছো চাওঁতে দেখোন ইলেকশ্যনটো আহিয়ে গেল ইলেকশ্যন আহি আছে গৈ আছে চৰকাৰ আহি আছে গৈ আছে আপুনি কিন্তু একেই আছে কোনো পৰিৱৰ্তনে নহ'ল কমল মোৰ চেহেৰাৰ কথা কৈছে নেকি আরে আমার নিচনা মানুকে কয় এভারগ্রিন ও স্যার মই আপনার চেহারার কথা কোয়া নাই বিয়া বাতার কথা কইছো সেই তেতিয়াও আপুনি বৰলা আছিল এতিয়াও বৰলা তেতিয়া যেনিবা ডেকা বৰলা আছিল এতিয়া যেনিবা বুঢ়া বৰলা মানুক ৰেসপেক্ট করবা নাজনা সরখ বৰলা বুনফে দেন সরখ বৰলা বুনফে হেমালি গুড নে বসগন আর কোনদিন হাবানি কথা লারানে আংখ দাবু খিনা সিনেমা হয় গুড নে বসগন বা আজি একদম অরিজিনাল খং উঠি গল এসোপা আপোনাৰ পইচা নে চা পইচা অলপ সাঁচিব পাৰিছে আমি সেই জীৱনটোত একো কৰিব নোৱাৰিলো চা খৰচাও বহুত দে আমাৰ একো খৰচাই নাই নহয় আলহী চাহ তাহ খুৱাব নালাগিছে দেওবাৰ পৰা দেওবাৰলৈকে এযোৰে কাপোৰ বেলেগ কাপোৰ পিন্ধিব নালাগিছে আমাৰতো সেইটো নহৈছে ৰাতিপুৱা যদি বেলেগ ৰাতি আকৌ বেলেগ এযোৰ চাহ আপোনালোকে পইচা জমা নহয় আৰু আমাৰ হৈছেনে সাঁচক গডৰেজ ভৰাই ভৰাই সাঁচক ব'লা ইমান দুখ কৰিব নালাগে আহা মই বৰ বেয়াকে ফচি গলো জানেনে গীতাৰত এদিন একলব্যই ধনু শিক্ষা ল'বলৈ গৈ গুৰুৰ ওচৰত আঙুলি হেৰুৱাইছিল আৰু মই গুৰুৰ ওচৰত গীটাৰ শিকিবলৈ গৈ গীটাৰখনে হেৰুৱাই পেলালো কি কৰিলে নো তোৰ গুৰুৱে চাকচোন তেখেতৰ কোভিড পজিটিভ হৈছে মই মানিছো এতিয়া হস্পিটাললৈ গীটাৰখন কিয় লৈ যাব লাগে মোক সেইটো কওকচোন ভালেই কৰিছে দে গীটাৰখন বজাই সকলোকে মনোৰঞ্জন দিব পাৰিব কিন্তু ছাৰে যেতিয়া মোক ৰুমলৈ মাতি নি মনোৰঞ্জনৰ বাপেকক দিব সেইটো বুজি পাইছেনে নাই মাজে মাজে তই পাবও লাগে কি কলা সেইবুলি ক'লে ন কলো মই বিপদত পৰিছো অকণ সান্তনা দিব লাগে ইনচাল্ট কৰি থৈ গ'ল নিজৰ বুলি আংলাই খাফাল হাউৰিয়া रावजोंबो नायफिनजाया सोरबा सासेया बिबो नांलेंबोला सोरबा सासेया बिबो नांलेंबोला होगोनां थाखा थफ्ला सोरबा सासेया बिबो मैलेंबोला ধুনীয়া লাগিছে ও বসুদা মুকু কেতিয়াবা বড়ো গান এটা শিকাই দিবচোন বিএসএফ আহিলে গাব পাৰিম তেওঁলোকেও জানক আমি অসমীয়া বেলা গীতে মাতে কিমান ধনী কে কেতিয়াবা তই ইটোই শিক আজিয়ে বসুন বহিল ৰব মই পাতা উলিয়াই লওঁ ৰব দে তই অসমীয়াত লিখ মই কৈ যাই থাকিম লিখ কক আংলাই খাফাল হাউৰিয়া ৰাওজোংবো নাইফিনজায়া বাহ
নাই মিনিংটো কি জানা না কওক মানে ভাগ্যত নাই আৰু কোনেও মোক ফিৰি নাচায় আয়ো আপুনিও মানে গানতো ট্ৰেজেডিহে আনিছে আৰু দে লিখ লিখ তুমি এনেই টেনশ্যন লৈ আছা গিটাৰখনক লৈ মই টেনশ্যন লোৱা নাই গিটাৰ মই পাম কিন্তু ভাইৰাছটোক লৈ মই টেনশ্যন লৈ আছো বুজি পাইছেনে হেই কি কথা ক'বলৈ আহে গিটাৰত কেনেকৈ ভাইৰাছ আহিব পাৰে মানুহৰ দেহতে আহিব পাৰে ভাইৰাছ ইনচে মিলে তাৰমানে আপোনাৰ আইডিয়া বোলা বস্তুটো একো নাই নেকি বাৰু ছাৰ ছাৰ আহিলে আহিছো আমন জীৱনকে তই ছাৰ ঐ গিটাৰ আনিছো মোক দেখুৱাবি দেখুৱাম ছাৰ এক নিমিত চা ইয়ালৈকে লৈ আহিবলৈ দিয়ক লেঠাটো মাৰি যাওঁ ছাৰ গিটাৰ লৈ আহ হ'ব তই নপতা ফুকন ওলোৱা কোনোবা দিনাখন মই তোক এতিয়া দিনটোলৈ টেনশ্যন আৰম্ভ হৈ গ'ল আৰু নিজৰ বুলি आंलाय खाफाल हावरिया रावजोंबो नायफिनजाया सोरबा सासेया बिगुमै लेंबोला होगोन आं थाखा थफ्ला देगा आंलाय खाफाल हावरिया रावजोंबो नायफिनजाया सोरबा सासेया बिगुमै लेंबोला होगोन आं थाखा थफ्ला आंलाय खाफाल खेबजुं जुं रावजोंबो रायज्लायानो सेरजों थांबोलाबो रावखौबो रावहोआनो अन्तराथ' गाबि हा आंलाय खाफाल खेबजुं जुं आंलाय खाफाल खेबजुं जुं गायजाबि आंलाय खाफाल खेबजुं जुं रावजोंबो रायज्लायानो सेरजों थांबोलाबो रावखौबो रावहोआनो सेरजों थांबोलाबो रावखौबो रावहोआनो आंलाय खाफाल खेबजुं जुं रावजोंबो रायज्लायानो सेरजों थांबोलाबो रावखौबो रावहोआनो सेरजों थांबोलाबो रावखौबो रावहोआनो গানৰ টিউচন চলিছে নেকি সৰি ছাৰ তাত আকৌ সৰি ক'বলগীয়া কি হ'ল মানে ছাৰ বসুদাৰ গাত দুখ নাই মই জোৰ কৰাতহে বসুদাই মোক গানটো শিকাইছে ভাল কৰিছে আমি ইজনে সিজনৰ গীত মাতবোৰ আদৰি ল'ব লাগে শিকিব লাগে তেতিয়াহে বৃহৎ অসমীয়া জাতি এটা গঠন হ'ব ভেৰি গুড শিকা বসুমতাৰী বহক বহা ছাৰ মই তৰামায়ক এটা বড়ো গান শিকাইছিলো আপনি শুনব নেকি হে ভালকে শুনিম কিয় নশুনিম গোৱা তৰা ভালকে শিকা নাই নহয় ছাৰ পাৰবি দেখা মই দিয়া পাৰিবা आंलाय खाफाल हावरिया रावजोंबो नायफिनजाया सोरबा सासेया बिगुमै लेंबोला होगोन आं थाखा थफ्ला आंलाय खाफाल खेबजुं जुं रावजोंबो रायज्लायानो सेरजों थांबोलाबो रावखौबो रावहोआनो একদম ধুনীয়া গাইছা তই সঁচাই ভাল গাইছা বঢ়িয়া থ্যাংক ইউ স্যার শেষত গৈ মোৰটোৱেহে কাম নকৰা হ'লগৈ আৰু হুৰা টেনশ্যনৰ কথা কৈ কৈ তুমি মোৰহে টেনশ্যন বহাবা এতিয়া গাইদা চাওকচোন চাওক বাৰু এতিয়া গীটাৰখন কেলে চাবলৈ লাগে বাৰু মই এতিয়া ক'ৰ পৰা আনি দিম বাৰু এটা কাম কৰোঁ নেকি কি ফোন এটা কৰোঁ ৰ'বা ক'লৈ XCM ছাৰ তালৈ ছাৰৰ তাত গীটাৰ এখন আছে চিকিউৰিটি ক'লে দি দিবও পাৰে অ'ৰে এই টেনশ্যনৰ সময়ত এইবিলাক ফটা লেকচাৰ নামাৰিব দেই এই CM ছাৰ লেভেল নিদিব কিন্তু এয়া এতিয়া ফটা লেকচাৰহে হ'ল আৰু কি খেলি মেলি গীটাৰখন বেছি পইচাটো চেটেপে কৰি দিলে নেকি চা তই এইদিনতে দুটা তিনিটা গান গাব পাৰিবি নেকি
পাৰিমতো গাইছোৱে দেখোন আপুনি গাই দিয়কচোন এবাৰ ইনছে মিলিয়ে আপোনাৰ মেণ্ডুলিনখন মই গীটাৰ হিচাপে দেখুৱালে ছাৰেকে বিশ্বাস কৰিব নেকি মই কৈছো নে ছাৰ মানে ছাৰ গুৰুজী মানে কোভিড হস্পিটেলত এডমিট হৈ আছে বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড